মইনাহঁত, কি খবৰ তোমালোকৰ? ভালে আছা নহয়? ভালে থাকিবা দেই, স্বাস্থ্য ভালে ৰাখিবা আৰু মা দেউতাৰ কথা শুনি থাকিবা, পঢ়া শুনা কৰিবা নহয়। গতিকে মই আজি তোমালোকলৈ এটা সাধু আনিছোঁ। সাধুটো কণ মইনাসকলে শুনিবা দেই, তোমালোকৰ কাৰণে আনিছোঁ দেই। একেবাৰে কণ মইনাসকলে শুনি খুব ভাল পাব। এটা বগলী আৰু এটা কুকুৰাৰ কথা ক'ম। বগলী জানা নহয়? বগাকৈ বগলী ন, ধুনীয়াকৈ এটা নাচে, এটা গানো আছে ন। বগলীয়ে বগা ফুট দি যা, ৰঙা ফুট নেলাগে ন, সেন্দুৰৰ কলা ফুট নালাগে, কাজলৰ দি যা শুকুলা ফুট। শুকুলা মানে বগা ফুট। গতিকে এই বগলী মাছ খাই খুব ভাল পায়। মাছ, কুকুৰা, মুঠতে পানীত থকা বস্তুবিলাক খাই খুব ভাল পায়। বগলীটো বুঢ়া হৈ আহিল, মাছ ধৰিব নোৱাৰা হ'ল। পানীৰ পৰা মাছ ধৰি খাব নোৱাৰে, বল নাই। এনেকৈ শুকাই লঘনে ভোকে থাকে। এদিন খুব ভোক লাগিছে, বগলীটো উৰা মাৰিলে, মাৰি এটা গছৰ তলত এটা গাঁত দেখিলে। গাঁতটোত দেখে যে এটা কুকুৰা গাঁতত সোমাই আছে। তাৰ লোভ লাগি গ'ল, এই কুকুৰাটো মই যদি খাব পাৰোঁ তেনেহ'লে মই অলপ 2 দিনমান জীয়াই থাকিব পাৰিম। কি কৰি খাওঁ, উপায় উলিয়াব লাগিলে। কি কৰোঁ এই বুলি এটা বুদ্ধি ওলালে। কবিতাৰ সুৰেৰে বগলীটোৱে কুকুৰাটোক মাতিলে। এং কৰি বেং কৰি ওলাই আহা লাহে কৰি, বগে সেৱা কৰি যায়। কবিতাৰ সুৰত কৈছেতো, গতিকে এং কৰিটো লগাই দিছে। এং কৰি বেং কৰি মানে কুকুৰাটো কেনেকুৱা, একেবাৰে চেপেনা আছে, বহুত ভৰি আছে, একেবাৰে বহুত ভৰি। দেখিছা ন তোমালোকে? দেখিছা নিশ্চয় কুকুৰা মাছৰ লগত জালত উঠি আহে, দেখিবা দিয়া, চাবা। গতিকে এং কৰি বেং কৰি ওলাই আহা লাহে কৰি, বগে সেৱা কৰি যায়। বগে কৈছে, বগলীটোক কৈছে, বগলীটোৱে মই সেৱা কৰোঁ তোমাক, তুমি লাহেকে ওলাই আহাচোন, মাতিছে আৰু। তেতিয়া কিন্তু কুকুৰাও বৰ বুদ্ধিয়ক আছিল। কুকুৰাই বুজি পাইছে বগলীৰ এইটো কেনেকুৱা চতুৰালি, মোক খাবৰ কাৰণে। বেটা বুঢ়া হৈছেতো, এতিয়া মোক খাই জুতি লগাব। তেতিয়া বুজি পাই কুকুৰাটোৱে ভিতৰৰ পৰা মাত দিলে, ঠিক কবিতাৰ সুৰেৰে। কৰ যদি কৰ, তাৰে পৰাই কৰ, ওলাই যাব নোৱাৰো দেহা থৰ বৰ। যদি মোক সেৱা কৰ তেনেহ'লে বাহিৰৰ পৰাই কৰা। মই ওলাই যাব নোৱাৰো, মোৰ দেহাটো অসুস্থ, থৰ বৰ হৈ আছে। কি কৈছে? কৰ যদি কৰ, সেয়া যদি কৰা কৰ, তাৰে পৰাই কৰ, ওলাই যাব নোৱাৰো দেহা থৰ বৰ। গতিকে এই কথাটো বগলীটো বুজি পালে। ই বুজি পাইছে মোৰ চতুৰালি, এই বুলি লাজ পালে। লাজ পাই বগলীটো উৰা মাৰি গুচি গ'ল। বগলীটো লাজ পাই উৰা মাৰি গুচি গ'ল। এইটো সৰু মইনাহঁতৰ কথা ন। তাতে তুমি কি পালা? কাকো বুদ্ধি কৰি চল চাতুৰি কৰি কাকো ঠগিব নাপায়, লাজ পোৱা যায়। তেনেকুৱা লাজ পোৱা কাম নকৰিবা নহয়। যিমান চেষ্টা কৰি নিজে হ'লেও তুমি জীয়াই থাকিবৰ চেষ্টা কৰিবা, কাকো দিগদাৰি নিদিবা আৰু চতুৰালি কাৰো লগত নকৰিবা দেই। মইনাহঁত, কেনে পালা তোমালোকে এই সাধুটো শুনি? যদি ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা দেই। আজিৰ কাৰণে মই বিদায় ল'লোঁ।